আকৌ দিছোঁ চোৱা, প্ৰথমে দিছোঁ কায়ম। কায়ম শব্দটো তোমালোকে নিশ্চয় শুনি পাইছা চাগে। কায়ম কায়ম মানে হ'লগৈ, ইয়াৰ অসমীয়া অৰ্থ হ'ব চিৰস্থায়ী বা চিৰকাল। বুজিছানে? চিৰস্থায়ী। যেনে কেনেকৈ ব্যৱহাৰ কৰা হয় কথাত, আমি উদাহৰণস্বৰূপে বাক্য দি তোমালোকক বুজাইছোঁ চোৱা। 1 নম্বৰ বাক্য দিছোঁ, हमारे संबंध हमेशा कायम रहेगा। हमारे संबंध हमेशा कायम रहेगा বা रहेंगे। ইয়াৰ অৰ্থ হ'ব অসমীয়াত আমাৰ সম্বন্ধ চিৰস্থায়ী বা চিৰকাল থাকিব। বুজি পালানে? আমাৰ সম্বন্ধ চিৰস্থায়ী থাকিব। অসমীয়াত জন্তীয়া হওক হ বুলি কোৱা হয়, কিন্তু হিন্দীত চ বুলি কোৱা হয়। আকৌ 2 নম্বৰ এক্সাম্পল দিছোঁ চোৱা, অন্ধেৰা হমেশা কায়ম रहेगा। আমি শক্তিমান চিৰিয়েলত এইটো শুনি পাইছোঁ, অন্ধেৰা হমেশা কায়ম रहेगा। মানে ইয়াৰ অৰ্থ হ'ব অন্ধকাৰ চিৰকাল থাকিব। অন্ধকাৰ চিৰকাল থাকিব। বুজি পাইছানে? অন্ধকাৰ চিৰকাল থাকিব বা চিৰস্থায়ী থাকিব। আজি এনেকৈয়ে তোমালোকক শিকাম দেই। প্ৰথমে এটা হিন্দী শব্দ দিম আৰু ইয়াৰ উচ্চাৰণটো কেনেকৈ অসমীয়াত কৰা হয় তাকে দিম। আকৌ তাৰ অৰ্থও হিন্দীত দিম আৰু তাৰ অৰ্থ অসমীয়াত দিম আৰু ইয়াৰ উচ্চাৰণতো দিম। বাক্যও এটা দিম, বাক্যৰো তেনেকৈ দিম দেই। গতিকে ভালকৈ চাবা ভিডিঅ'টো। ইয়াত দিম তোমালোকক মই এটা বাক্য আৰু ইয়াত দিম উচ্চাৰণটো, আকৌ তলত দিম কি অসমীয়াত তাৰ অৰ্থটো বুজাই দিম। আকৌ অসমীয়াৰ উচ্চাৰণটো হিন্দীত কেনেকৈ কৰা হয় তাকে শিকাই দিম। যোনে হিন্দী পাৰা শিকিবা, যোনে হিন্দী নোৱাৰা অসমীয়া চাবা। বুজিছানে? গতিকে আজি ভিডিঅ'টো খুব ইণ্টাৰেষ্টিং হ'বলগীয়া আছে, তোমালোকে মনোযোগেৰে চাবা। আৰু ভিডিঅ'টো চাই যদি কিবা শিকিব পাৰা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমাৰ বন্ধু বান্ধৱী সকলোকে ছাবস্ক্ৰাইব কৰিবলৈ ক'বা। গতিকে এতিয়া আৰম্ভ কৰোঁ। ভাল কথাখিনি চোৱা। কয়ামত। কয়ামত তোমালোকে নিশ্চয় শুনি পাইছা চাগে, যদি নুশুনা চোৱা। কয়ামত কয়ামত শব্দটোৰ অৰ্থ হ'ল অসমীয়াত প্ৰলয় বা ধ্বংস হোৱা। বুজি পাইছানে? প্ৰলয় বা ধ্বংস। যেনে উদাহৰণস্বৰূপে মই এটা হিন্দীত বাক্য দি আছোঁ, তাকে আকৌ অসমীয়াত দিম চোৱা। কুছ মত বলো কয়ামত আ যায়েগা। কুছ মত বলো কয়ামত আ যায়েগা। এনেকৈ আমি তোমালোকে নিশ্চয় শুনি পাইছা, হয় নহয়? যদি নুশুনা তেতিয়াহ'লে চাই লোৱা। ইয়াৰ অৰ্থ হ'ব, এই বাক্যটোৰ অসমীয়া অৰ্থ হ'ব একো নক'বা, প্ৰলয় আহি যাব। কুছ মত বলো মানে একো নক'বা, কয়ামত আ যায়েগা মানে প্ৰলয় আহি যাব। বুজি পালানে? আকৌ এটা বাক্য দি আছোঁ চোৱা। কয়ামত আনে সে কোই নহি বচেংগে। কয়ামত আনে সে কোই নহি বচেংগে। মই অসমীয়াত আকৌ তলত লিখি দিছোঁ। মই ক'লো নহয় অথনি কেনেকৈ ভিডিঅ' বনাই বাজি, গতিকে তাকে মই বুজাই দিছোঁ দেই। চোৱা, এই বাক্যটোৰ অৰ্থ হ'ব প্ৰলয় আহিলে কোনো নেবাচে বা কোনো নেবাচো। প্ৰলয় আহিলে কোনো নাবাচো, আমি চবেই নাবাচো মানে ধ্বংস আহি যাব, হয় নহয়? প্ৰলয় তাকে কোৱা হয়। আকৌ এটা বাক্য দিছোঁ, শব্দ দিছোঁ দেই, চৰি। কায়ৰ। কায়ৰ শব্দটোৰ অৰ্থ অসমীয়াত হ'ব ভীৰু বা আমি ঘৰুৱা ভাষাত কি কওঁ, ভয়াতুৰ বা ভয় পাদুৰা বুলিও কওঁ আমি, হয় নহয়? যেনে উদাহৰণস্বৰূপে বাক্য দিছোঁ, মে কায়ৰ নহি হো। মে কায়ৰ নহি হো মানে মই ভয়াতুৰ নহওঁ বা ভীৰু নহওঁ বা ভয় পাদুৰা নহওঁ। আমি ঘৰৰ ভাষাত সৰুতে আমি কওঁ ভয় পাদুৰা, হয় নহয়? যোনে ভয় খায় তাকে ভয় পাদুৰা কোৱা হয়। মই ভীৰু নহওঁ, ভয়াতুৰ নহওঁ বা ভয় পাদুৰা নহওঁ, তাকে বুজাই কায়ৰ। বুজি পাইছানে? তাৰপিছত আকৌ এটা বাক্য দিছোঁ, ওহ এক কায়ৰ ইনচান থা। ওহ এক কায়ৰ ইনচান থা মানে কি বুজালো মই অসমীয়াত আকৌ লিখি দিছোঁ। তাৰপিছত আকৌ চোৱা, তেওঁ এজন ভীৰু মানুহ আছিল। ইয়াকে আকৌ মই তলত হিন্দীতে বুজাই আছোঁ চোৱা। তেওঁ এজন ভীৰু মানুহ আছিল। যোনে হিন্দী নোৱাৰা বাৰে বাৰে কৈ আছোঁ, অসমীয়া চাবা আৰু অসমীয়া নোৱাৰিলে হিন্দী চাবা। এতিয়া আকৌ এটা দিছোঁ চোৱা। আগতে শিকিলোঁ আমি কায়ৰ, এতিয়া শিকিম ডৰ। ডৰ মানে কি জানানে? ইয়াৰ শব্দ অৰ্থ হ'ব অসমীয়াত ভয় খোৱা। ভয় খোৱা। যেনে আমি কেনে কথাত ব্যৱহাৰ কৰোঁ চোৱা। মে কিছি সে ডৰতি নহি হো। মে কিছি সে ডৰতি নহি হো মানে কি ক'লো মই কাকো ভয় নাখাওঁ। মই কাকো ভয় নাখাওঁ।
বুজি পালানে তোমালোকে আকৌ এটা বাক্য দিছো চোৱা तुम भी किसी को डरना नहीं चाहिए तुम भी किसी को डरना नहीं चाहिए বুজি পাইছানে এই কথাত মই কি ক'লো আকৌ তলত দিছো চোৱা ইয়াৰ অৰ্থ হ'ল গৈ তুমিও কাকো ভয় খাব নালাগে তুমিও কাকো ভয় খাব নালাগে তলত হিন্দীত দিছো দেই চোৱা তুমিও কাকো ভয় খাব নালাগে বুজি পাইছানে মই দুটা বাক্য দি তোমালোকক বুজাই আছো দেই তাৰ পিছত আৰু এটা বাক্য দিছো চোৱা সৰক এই সৰক শব্দটোৰ অৰ্থ কি জানানে সৰক মানে হ'ল গৈ ইয়াৰ অসমীয়া অৰ্থ হ'ব পাকা ৰাস্তা বা পথ বুজি পালানে যোনটো পকা ৰাস্তা যে তাকে কোৱা হয় পকা দিব লাগিছিল দেই মই পকা দিলো চোৱা পকা ৰাস্তা হিন্দীত দিছো দেই চোৱা পকা ৰাস্তা যেনে উদাহৰণ স্বৰূপে सड़क के किनारे एक दुकान था सड़क के किनारे एक दुकान था মানে এই বাক্যটোৰ অসমীয়া অনুবাদ হ'ব অসমীয়াত তোমালোকে যদি ক'ব খোজা এনেকৈ ক'বা ৰাস্তাৰ কাষত এটা দোকান আছিল ৰাস্তাৰ কাষত এটা দোকান আছিল বুজি পাই আছানে তোমালোকে ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিবা দেই তাৰপিছত আকৌ দিছো চোৱা वहाँ का सड़क अच्छा नहीं है वहाँ का सड़क अच्छा नहीं है মানে ইয়াৰ অৰ্থ হ'ব তোমালোকে যদি অসমীয়াত কাৰোবাক ক'ব বিচৰা তেতিয়াহ'লে এনেকৈ ক'বা তাৰ ৰাস্তাটো ভাল নহয় তাৰ ৰাস্তাটো ভাল নহয় বুজি পাইছানে তাৰ ৰাস্তাটো ভাল নহয় তাৰ পিছত আৰু এটা শব্দ দিছো চোৱা ইণ্টাৰেষ্টিং শব্দ এটা ভালকৈ চাই ল'বা তোমালোকে এহসাস এইটো নিশ্চয় তোমালোকে শুনি পাইছা এটা চিৰিয়েলৰ নামো আছিলে এহসাস বুলি দেই এই শব্দটোৰ অসমীয়া অৰ্থ কি হ'ব জানানে একেবাৰে সহজ অনুভৱ হোৱা এহসাস মানে অনুভৱ হোৱা বা অনুভৱ কৰা বুজি পাইছানে যেনে মই তোমালোকক বুজাই দি আছো উদাহৰণেৰে চোৱা 1 নম্বৰ দিছো तुम्हें एहसास भी नहीं होगा कि মানে আধা ৰুৱা বাক্য দিছো দেই আধা বাক্য तुम्हें एहसास भी नहीं होगा कि মানে আকৌ দীঘল কৰিব পাৰি বাক্যটো মই বেছি দীঘল কৰা নাই ইয়াৰ অৰ্থ হ'ল তোমাৰ অনুভৱেই নহব যে মানে কি ক'লো মই তোমাৰ অনুভৱ নহব যে মানে আৰু বাক্যটো দীঘল কৰিব পাৰি মই ছুটি বাক্য দিছো দেই ইয়াৰ পিছত আৰু এটা বাক্য দিছো চোৱা अब तुम्हें कैसी एहसास हो रही है अब तुम्हें कैसी एहसास हो रही है ছোৱালী এজনৰ কথা কোৱা হৈছে দেই কেইসি দিছো কেইসা দিয়া নাই দেই ইয়াৰ অৰ্থ হ'ব এতিয়া তোমাৰ কেনে অনুভৱ হৈ আছে বুজি পাইছানে এতিয়া আজি বেছি দীঘল নকৰো ভিডিঅ'টো তোমালোকে ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা দেই বেছি দীঘল নকৰো আজি কালিৰ পৰা মই দীঘল বাক্য ভিডিঅ' বনাম দেই আজিলৈকে তোমালোকে বেয়া নাপাবা মই ছুটি ভিডিঅ' বনাইছো ইমানতে হাবি মাৰিছো দেই আজি